ফ্ৰেণ্ড, আজি মই যাই আছোঁ হাউলিৰ ৰাস মহোৎসৱ চাবলৈ। আপোনালোকে জানে যে অসমত সকলোতকৈ ডাঙৰ ৰাস মহোৎসৱ হয় হাউলিত। তো যাওঁতে বৰপেটাৰ ৰাস মহোৎসৱৰ মেইন গেটটো দেখা পালোঁ, য'ত আপোনালোকে চাই থাকে চতন বাজাৰত। তো বহুত কষ্ট কৰি গাড়ীখন পালোঁ আৰু গাড়ীত উঠি ইয়াতেন হাউলিৰ ৰাস গাড়ীটো যেনে তেনে পালোঁ আৰু ভাই মা কচম ইমান ৱেইট কৰিব লাগে না হাউলিৰ ৰাস চাবলৈ যাওঁতে, বাপৰে বাপ। আৰু বৰপেটাৰ কিছুমান দৃশ্য চাওক, এইটো ৰাসথলীৰ কিবা অটৰ পৰা নামি এথেন যাই আছো হাউলিৰ ৰাস চাবলৈ। গেটত সোমোৱালো। ৰাস মহোৎসৱৰ মেইন গেটত আহিবলৈ সৌভাগ্য হ'ল মোৰ। তো এইটো হ'ল ৯২ সংখ্যক হাউলিৰ ৰাস মহোৎসৱৰ মেইন গেট। তো আমি ভিতৰত যাই আছোঁ, বহুত কষ্ট কৰি হ'লেও ভিতৰত যাম আজি হাউলিৰ ৰাস মহোৎসৱ চাম আমি। তো সোমালোঁ ভিতৰত সোমোৱাই দেখা পালোঁ যে মূৰ্তিবিলাক ইমান সুন্দৰকৈ সজোৱা আছে। তো মূৰ্তিবিলাক চাওক আপোনালোকে আৰু মোৰ ভিডিঅ'ৰ মজা লওক। তো চাই থাকক মূৰ্তিবিলাক। Devil in a red dress, call 911, I'm a killer. You know I hate to confess. Bang bang, got my hand on the trigger. The devil in a red dress, call 911, I'm a killer. You know I hate to confess. Bang bang, got my hand, bang got my hand, call. চাৰিওপিনে মানুহ এইটো চাওক মন্দিৰ, মেইন মন্দিৰ হয় এইটো। আপোনালোকে চাই আছে মেইন মন্দিৰটো। আৰু লাইটিং চাওক, বাপৰে বাপ লাইটিং কচম। এইটো হ'ল হাউলিৰ ৰাস মহোৎসৱ। হাউলিৰ ৰাস মহোৎসৱ এনেকুৱা হয়। আপোনালোকে যদি কোনোবাই অহা নাই, আহিব চাগে, বহুত মজা পাব, এনজয় কৰিবলৈ পাব হাউলিৰ ৰাস মহোৎসৱ। এইটো চাওক মেইন মন্দিৰটো। আপোনালোকক এটা মজাৰ বস্তু দেখাবলৈ লৈ যাই আছোঁ। চাওক যে হাউলিৰ ৰাস মহোৎসৱত এটা পুখুৰী আছে। সেই পুখুৰীটো ইমান ধুনীয়াকৈ লাইটিঙেৰে সজাই তাহোন চাই পেলাই ইমান ভাল লাগে যে ক'ব নোৱাৰোঁ আৰু কিমান যে ভাল লাগে। বহুত মৰম লগা ঠাই হয় এইটো পুখুৰীটো। চাওক আপোনালোকে যিপিনে চাই সিপিনে লাইটিঙত ইমান ধুনীয়াকৈ সজাই তাহোন বঢ়িয়া।
girl in a red dress. Call 911, I'm a killer.